ভৰিখন পকাত থোৱাৰ লগে লগে আপোনাৰ ভৰিৰ গৰুৱাটোত একেবাৰে কাৰেণ্টৰ শক মাৰ দৰে লাগে হয়নে মানে আপোনাৰ গৰুৱাৰ বিষ হৈছে বা আপোনাৰ ভৰিৰ পটাৰ বিষ হৈছে আৰু গৰুৱাৰ বিষ হলে কেনেকুৱা অস্বস্তি লাগে বিষ হোৱাজনেহে গম পায় আৰু কাৰণ আমাৰ গোটেই দিনটো থিয় হৈ থকা বা বহি থাকিব লগা হলেও আমাৰ গৰুৱাটো সদায় পকাত লাগি থাকিব লাগে আৰু যদি এই ঠাইখিনি বিষাই থাকে আৰু বিষাই থকা ঠাইখিনি আমাৰ এনেকৈ থব লাগিলে কিমান বিষ উঠে হয়নে আপোনাৰ যদি এইটো সমস্যা হৈ আছে তেনেহলে এই সমস্যাটো কম কৰা কেইটামান সহজ ব্যায়াম আৰু আপোনাৰ যদি এতিয়ালৈকে এইটো বিষ হোৱা নাই কিন্তু ভৱিষ্যতলৈ হোৱা সম্ভাৱনা আছে তেনেহলে তৃতীয় আপুনি এইকেইটা ব্যায়াম কৰা আৰম্ভ কৰক আহকচোন আমি একেলগে ব্যায়ামকেইটা কৰোঁ ব্যায়ামটো শিকোৱাৰ আগত মই কেইটামান কথা ক'ব বিচাৰিছোঁ আমাৰ ভৰিৰ পতাখনৰ এইখিনি অংশত এটা প্লান্টাৰ ফেচিয়া বুলি বস্তু থাকে আৰু এই প্লান্টাৰ ফেচিয়াটো যেতিয়া আমি বহুত বেছি ভৰিখন ব্যৱহাৰ কৰোঁ তেতিয়া কি হয় এইখিনি অংশত ইনফ্লেমেশ্যন হৈ যায় মানে কি হয় খহনি খোৱাৰ ফলত এইখিনি অংশত প্ৰদাহ হয় আৰু প্ৰদাহ হ'লে কি হয় আমাৰ বিষ অনুভৱ হয় আৰু আনহাতে কেতিয়াবা আমাৰ গৰুৱাৰ এইখিনি অংশত থকা বনডাল মানে কেলকেনিয়াম বনডালো বাঢ়ি আহে আৰু বাঢ়ি আহিলেও কেতিয়াবা আমাৰ গৰুৱাৰ লগতে ভৰিৰ পটাৰ বিষ হ'ব পাৰে আপোনাৰ যদি এই প্লান্টাৰ ফেচিয়াটো ইনফ্লেম হৈছে মানে প্ৰদাহ হৈছে নহলে বা আপোনাৰ গৰুৱাৰ হাড় বাঢ়ি আহিছে এই দুইটা সমস্যাৰ যিকোনো এটা সমস্যা হলেও আপুনি এই ব্যায়ামকেইটা কৰিব পাৰিব প্ৰথম ব্যায়ামটোৰ বাবে আপুনি যিকোনো এখন এনেকুৱা কাপোৰ লৈ পকাত বা বিছনাত থব তাৰ পিছত আপোনাৰ ভৰিৰ আঙুলিকেইটাৰে এনেকৈ কাপোৰখন আপোনাৰ ফালে টানিব আৰু আপুনি এনেকৈ ব্যায়ামটো 10ৰ পৰা 20 বাৰ পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি ভৰি পতাখন এনেকৈ আপোনাৰ হাতত লৈ ল'ব আনখন হাতেৰে ভৰিৰ আঙুলিকেইটা এনেকৈ পিছফালে ঠেলিব আপুনি যেতিয়া এনেকৈ পিছফালে ঠেলি দিয়ে তেতিয়া কি হয় আপোনাৰ এই প্লান্টাৰ ফেচিয়াৰ লগতে ইয়াৰ মাংসপেশীবিলাক ষ্ট্ৰেচ হয় আৰু এনেকৈ ষ্ট্ৰেচ হ'লে এই বিষটো লাহে লাহে কম হ'ব ধৰে 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি যিকোনো এনেকুৱা এটা বটল লৈ ল'ব লৈ আপোনাৰ ভৰিৰ পতাখনৰ এইখিনি অংশত ৰাখি এনেকৈ লাহে লাহে এনেকৈ ঘূৰাব আৰু এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব আৰু শেষত আপুনি কি কৰিব আপোনাৰ যদি বিষটো নতুনকৈ আৰম্ভ হৈছে তেনেহলে আপুনি ঠাইখিনিত অকমান বৰফ লগাব পাৰে আৰু যদি আপোনাৰ বিষটো বেছি দিন হৈ গৈছে লাহে লাহে আপোনাৰ আঙুলিকেইটাৰে এইখিনি ঠাইত আপুনি এনেকৈ হেঁচিব পাৰে হেঁচি আপুনি লাহে লাহে গোল গোলকৈ ঘূৰাব মানে আপুনি এইখিনি ঠাইত অকমান লাইট মাছাজ কৰিব আপুনি যেতিয়া এনেকৈ লাইট মাছাজ কৰে আপোনাৰ প্লান্টাৰ ফেচিয়াটো লাহে লাহে ৰিলেক্স হ'ব ধৰে আপুনি এই গোটেইকেইটা ব্যায়াম ট্ৰাই কৰি চাবচোন আৰু আপুনি এইকেইটা ব্যায়াম যদি এমাহ সময় ভালকৈ ট্ৰাই কৰি চাই নহয় আপুনি মোক নিজে আহি কমেণ্ট কৰি জনাব যে আপোনাৰ গৰুৱাৰ বিষৰ সমস্যা একেবাৰে নাইকিয়া হৈ গৈছে কাৰণ ময়ো বিচাৰোঁ যে আপোনাৰ লগতে সকলোৰে যাৰ যাৰ এনেকুৱা গৰুৱাৰ বিষ হৈ আছে এই বিষ নাইকিয়া হৈ যাওক বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ